সনাতন ধৰ্মত পৃথিৱীৰ সময়কালক 4 যুগত বিভক্ত কৰা হৈছে। সেইকেইটা হৈছে সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ আৰু কলি যুগ। এই 4 যুগৰ ভিতৰত কলি যুগক মানৱ জাতিৰ বাবে অত্যন্ত অভিশাপিত বুলি কোৱা হৈছে, কিয়নো কলি যুগত ধৰ্মৰ মাত্ৰ 1% বাকী থাকিব। অৰ্থাৎ এই সময়ছোৱাত মানুহৰ মাজত অন্যায়, অপৰাধ, ব্যভিচাৰ, হিংসা, খিয়াল আদি বিৰাজমান হ'ব। কিন্তু এটা কথা আপোনালোকে জানেনে বাৰু যে ভাগৱত পুৰাণত ব্যাসদেৱে এই কলি যুগকেই 4 যুগৰ ভিতৰত শ্ৰেষ্ঠ বুলি কৈছে। কথাটোৱে যদি আপোনাক অত্যন্ত আচৰিত কৰিছে, তেন্তে ইয়াৰ কাৰণেও আপোনাক ইয়াতকৈও অধিক আচৰিত কৰি তুলিব। এই সম্পৰ্কে আগবঢ়ালোঁ আজিৰ এই ভিডিঅ'টি। ভাগৱত পুৰাণৰ 2য় অধ্যায়ৰ বৰ্ণনা অনুসৰি এবাৰ মহৰ্ষি ব্যাস গংগা নদীত পানীৰ তলত ধ্যান কৰি আছিল। সেই সময়তে কেইজনমান ঋষি মুনিয়ে তেওঁক লগ পাবলৈ সেই ঠাইলৈ আহিছিল। কিন্তু মহৰ্ষি ব্যাস পানীৰ তলত ধ্যানত থকাৰ বাবে তেওঁলোকে নদীৰ পাৰৰ এজোপা গছৰ তলতেই বহিলে। তাৰ অলপ সময়ৰ পাছতে মহৰ্ষি ব্যাসে ধ্যানৰ পৰা উঠিলে আৰু পানীত বুৰ মাৰি ক'লে যে যুগৰ ভিতৰত কলি বৰ্ণত শূদ্ৰ আৰু মানুহৰ ভিতৰত স্ত্ৰী শ্ৰেষ্ঠ। ইয়াৰ পাছত তেওঁ পুনৰ পানীত বুৰ মাৰে আৰু ক্ষন্তেক সময়ৰ পাছত পানীৰ পৰা ওলাই কয় যে হে শূদ্ৰ, তুমিয়েই ধন্য আৰু তুমিয়েই শ্ৰেষ্ঠ। এই বুলি কৈ পুনৰ তেওঁ জলমগ্ন হ'ল আৰু পাছত আকৌ পানীৰ পৰা ওলাই ক'বলৈ ধৰে যে মহিলাই হৈছে সাধু, তুমিয়েই ধন্য আৰু তোমাতকৈ ধন্য এই পৃথিৱীত কোনো নাই। মহৰ্ষি বেদব্যাসৰ মুখৰ পৰা ওলোৱা এই কথাসমূহ শুনি গংগা নদীৰ পাৰত থকা ঋষি মুনিসকল অতি আচৰিত হ'ল আৰু তেওঁলোকে আলোচনা কৰিব ধৰে যে আমি জনাত জাতিত ব্ৰাহ্মণ শ্ৰেষ্ঠ, যুগত সত্য যুগ আৰু মানুহৰ ভিতৰত পুৰুষ। কিন্তু মহৰ্ষি ব্যাসে কিয় এনেকৈ ক'লে? যি হওক, এই প্ৰশ্নৰ উত্তৰ স্বয়ং মহৰ্ষিয়েহে দিব পাৰিব। ইয়াৰ অলপ সময়ৰ পাছতে মহৰ্ষি ব্যাস স্নান কাৰ্য সমাপন কৰি নদীৰ পাৰত আহিল আৰু তেওঁলৈ অপেক্ষা কৰি থকা ঋষিমুনিসকলক তেওঁ ওচৰলৈ অহাৰ কাৰণ সোধাত তেওঁলোকে কয় যে আমি আপোনাৰ ওচৰলৈ আহিছিলোঁ এক সন্দেহ দূৰীকৰণৰ বাবে। কিন্তু ইয়াৰ আগতে আমাক কওক যে অলপ সময়ৰ আগতে আপুনি স্নান কৰি থকাৰ সময়ত কৈছিল যে যুগৰ ভিতৰত কলিযুগ শ্ৰেষ্ঠ, বৰ্ণত শূদ্ৰ, মানুহৰ ভিতৰত মহিলা শ্ৰেষ্ঠ। কিন্তু আমি জনা অনুসৰি কলিযুগ মানৱৰ বাবে এক অভিশাপিত যুগ হিচাপে পৰিগণিত হ'ব তথা কলিযুগত কেৱল অধৰ্মৰ ডংকা বাজি উঠিব। ইয়াৰ বাহিৰেও আমি এইটো শুনিছোঁ যে বৰ্ণত শূদ্ৰ আৰু মানুহৰ ভিতৰত পুৰুষ শ্ৰেষ্ঠ। তেন্তে কিয় আপুনি বৰ্ণত শূদ্ৰ, মানুহৰ ভিতৰত স্ত্ৰী আৰু যুগত কলিযুগক শ্ৰেষ্ঠ বুলি ক'লে? ঋষিমুনিসকলৰ প্ৰশ্ন শুনি মহৰ্ষি ব্যাসে মিচিকিয়াই হাঁহি ক'লে যে হে মুনিশ্ৰেষ্ঠ, এইসমূহক শ্ৰেষ্ঠ বুলি কৈছিলোঁ ইয়াৰ কাৰণ শুনা। তেতিয়া মহৰ্ষি ব্যাসে ক'লে যে ভগৱানক তপস্যা বা পূজা আৰাধনা কৰি যি ফল সত্য যুগত 10 বছৰ, ত্ৰেতা যুগত 1 বছৰ, দ্বাপৰ যুগত 1 মাহ কৰি লাভ কৰিব পাৰি, সেই ফল কলিযুগত মাত্ৰ 1 দিনতে প্ৰাপ্ত কৰিব পাৰি। সেইবাবে কলিযুগক মই 4 যুগৰ ভিতৰত শ্ৰেষ্ঠ বুলি কৈছোঁ। যি ফল সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দ্বাপৰ যুগত দেৱাসন কৰি প্ৰাপ্ত হয়, সেয়া ফল কলিযুগত মুখত মাত্ৰ ভগৱানৰ নাম ল'লেই প্ৰাপ্ত কৰিব পাৰি। কলিযুগত অলপ পৰিশ্ৰম কৰিলেই মানুহে ভাল ফল তথা ভগৱন্তক প্ৰাপ্ত কৰিব পাৰে। সেইবাবে মই কলিযুগক শ্ৰেষ্ঠ বুলি কৈছোঁ। এতিয়া শূদ্ৰ কেনেকৈ শ্ৰেষ্ঠ হ'ব তাক কওঁ। ব্ৰাহ্মণসকলে ব্ৰহ্মচৰ্য পালন কৰি ধ্যান, যজ্ঞ আদি কৰিছিল। তেওঁলোকে সদায় সংযম হৈ থাকিব লাগে। সকলো কৰ্ম অনুচিত মাধ্যমেৰে কৰিলে তেওঁলোকৰ দোষ লাগে। ইয়াৰোপৰি ব্ৰাহ্মণসকলে নিজ ৰুচি অনুযায়ী খাদ্য খাবও পৰা নাছিল। এনেদৰেই অত্যন্ত কষ্টৰ মাজেৰে তেওঁলোকে শেষত পৰমধাম লাভ কৰিব পাৰে। কিন্তু শূদ্ৰসকলে এই কৰ্মসমূহ সম্পাদন নকৰাকৈয়ে অন্য লোকৰ সেৱা কৰি
মুক্তিৰ পথ লাভ কৰে। এইবাবে মই শূদ্ৰক শ্ৰেষ্ঠ বুলি কৈছিলোঁ। এতিয়া কওঁ মহিলাক কিয় মই শ্ৰেষ্ঠ বুলি ক'লোঁ। পুৰুষে নিজ কৰ্ম সম্পাদন কৰি সমাজৰ লগতে নিজ পৰিয়ালৰ ভৰণ পোষণ দিব লাগে। যদি তেওঁলোকৰ সম্পাদিত কাৰ্য বেয়া হয় তেন্তে তেওঁলোকে অশুভ ফল লাভ কৰে। কিন্তু মহিলাসকলে মাত্ৰ পুৰুষ অৰ্থাৎ স্বামীৰ সেৱা শুশ্ৰূষা কৰিয়েই পৰম ধাম লাভ কৰিব পাৰে। সেয়েহে মই মহিলাক সাধু বুলি কৈছিলোঁ। ইয়াৰ বাদেও মহৰ্ষি ব্যাসে কৈছিল যে যি পুৰুষে গুৰুৰূপী জলেৰে নিজৰ দুখ ধুই পেলাই তেওঁলোকৰ ক্ষুদ্ৰতম প্ৰচেষ্টাৰ ফলত কলিযুগত ধৰ্ম সিদ্ধ হয় আৰু শুদ্ধই অন্য লোকক সেৱা আগবঢ়ায় আৰু মহিলাই স্বামীক সেৱা ভক্তি কৰি এই কলিযুগত নিজৰ পাপ মোচন কৰি পৰম ধাম লাভ কৰিব পাৰে। সেয়েহে মই 4 যুগৰ ভিতৰত কলিযুগক শ্ৰেষ্ঠ বুলি কৈছোঁ। এই দুষ্ট তথা অসুৰৰূপী কলিযুগৰ এইটোৱে মহান তথা শ্ৰেষ্ঠ গুণ যে এই যুগত মানুহে পৰমেশ্বৰৰ নাম লৈ তথা তেওঁৰ গুণানুকীৰ্তন কৰি পৰম ধাম লাভ কৰিব পাৰে। সেয়েহে হে মুনিসকল, মোৰ এইটোৱে মান্য যে কলিযুগত মানুহে নিজৰ জীৱন সফল কৰি তুলিবলৈ সদায়ে পৰমেশ্বৰৰ নাম লয় আৰু মৃত্যুৰ পাছত পৰম ধাম লাভ কৰিবলৈ পথ প্ৰশস্ত কৰে। বন্ধুসকল, ভিডিঅ'টো চাই আপোনালোকে জানিলে যে কিয় 4 যুগৰ ভিতৰত কলিযুগক শ্ৰেষ্ঠ যুগ বুলি কোৱা হৈছে। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী সময়ত এটি নতুন ৰোচক কাহিনীৰ ভিডিঅ'লৈ পুনৰ আপোনালোকক লগ পোৱাৰ আশা আৰু প্ৰতিশ্ৰুতিৰ সৈতে আজিৰ ভিডিঅ'টি ইমানতেই সমাপ্ত কৰি চাই থাকিব দৈবিক অসমীয়া। ধন্যবাদ।